হেল্ল' বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এই ভিডিঅ'টো আৰু এই চেনেলটোত। বন্ধুসকল, আজি ভিডিঅ'টো আছিল যে আপোনালোকৰ মোবাইলটো কিয় গৰম হয়। আহকচোন শিকোঁ আপোনালোকৰ মোবাইলটো কিয় গৰম হয়। চবকে প্ৰথমে মই আপোনালোকক ক'ব বিচাৰিছোঁ যে আপুনি যেতিয়া এটা মোবাইল 2500 বা 3000 টকা দি এটা মোবাইল কিনে, তেতিয়া মোবাইলত আপুনি যিকোনো ধৰণৰ এপছবোৰ ইনষ্টল কৰে। যেতিয়া আপোনালোকে এপছবোৰ ইনষ্টল কৰে, তেতিয়া আপোনালোকে কিছু ধৰি লওক আপোনালোকে 2 ঘণ্টা বা 3 ঘণ্টা মোবাইলটো ইউজ কৰে। তাৰপিছত আপোনালোকৰ মোবাইলটো গৰম হৈ যায়। আপোনালোকে যদি বেক কভাৰ লগাই থাকে মোবাইলটো, তেতিয়াহ'লে আপোনালোকে ইমান অনুভৱ নকৰে যে আপোনালোকৰ মোবাইলটো গৰম হৈ আছে। যেতিয়া আপোনালোকে মোবাইলটো চাৰ্জত লগাই পেলাই ডাটা অন কৰি যিকোনো বস্তু ডাউনলোড দিয়ে বা ডাটা অন কৰি আপোনালোকে ইউটিউবত ভিডিঅ' চাই থাকে, তেতিয়া আপোনালোকৰ মোবাইলটো গৰম বেছি হয়। কাৰণ মোবাইলৰ ভিতৰত এটা প্ৰচেছৰ থাকে, যোনটো প্ৰচেছৰ গোটেই মোবাইলৰ এপছবোৰ চলাই থাকে। যেতিয়া আপোনালোকে চাৰ্জত লগাই দিয়ে, সেই প্ৰচেছৰটো অকল চাৰ্জৰ কাৰণে সেই এপছবোৰে কাম কৰি থাকে। যেতিয়া আপুনি মোবাইলটো চাৰ্জত লগাই পেলাই আপুনি মোবাইলটো টিপি থাকে, তেতিয়া আপোনাৰ মোবাইলটোৱে প্ৰচেছৰটোৱে ইমান লোড ল'ব নোৱাৰে। প্ৰচেছত থকা এপছসমূহে অহা যোৱা কৰি খুন্দা খাই যায়। তাৰপিছত আপোনালোকৰ মোবাইলটো গৰম হৈ যায়। আপুনি অনুভৱ কৰি পাইছে চাগে আপোনাৰ মোবাইলটো বহুত গৰম হৈ যায়। ইয়াৰ পৰা যদি আপোনালোকৰ মোবাইলটো যদি গৰম অলপ বা বেছি কৰিবলৈ মন নাই, তেতিয়াহ'লে আপোনালোকে চাৰ্জত দিওঁতে এটা কাম কৰিব লাগিব। যেতিয়া আপুনি মোবাইলত চাৰ্জত দিব, তেতিয়া আপুনি মোবাইলৰ বেক কভাৰটো খুলি পেলাই চাৰ্জ দিব। তেতিয়া মোবাইলৰ ভিতৰত থকা প্ৰচেছৰ বা বেটাৰীটো যেতিয়া গৰম ভাৱটো হ'ব, তেতিয়া অলপ ওপৰলৈ উঠি আহিব। তেতিয়া আপোনালোকৰ মোবাইলটো অলপ অকণমান গৰম নহ'ব। আৰু যদি আপুনি এনেকৈ কৰে, আপোনাৰ মোবাইলটো বেছি গৰম নহ'ব। তাৰপিছত আহিছোঁ দ্বিতীয় পইণ্টটোত। আপোনালোকে মোবাইলত বহু ধৰণৰ এপছবোৰ ইনষ্টল কৰে, কিন্তু সেই এপছ কৰা ইনষ্টলবোৰৰ MB বা প্ৰচেছৰ ইমান বেছি যে আপোনাৰ মোবাইলটোৰ লগত লোড ল'ব নোৱাৰে। আৰু যেতিয়া আপোনালোকে বেছি টাইম মোবাইলটো ইউজ কৰে, তাৰ আপোনালোকে আধা ঘণ্টা বা 1 ঘণ্টাৰ পিছত আপোনালোকে অনুভৱ কৰিব পাৰে যে আপোনালোকৰ মোবাইলটো বহুত গৰম হৈ যায়। কাৰণ কিয় হয়, আপোনালোকৰ মোবাইলটোৱে সেই এপছবোৰক কণ্ট্ৰল কৰিব পৰা নাই। কাৰণ এপছবোৰ বেছি দামী কোম্পানীৰ এপছ, সেইকাৰণে আপোনালোকে মোবাইলটোৱে বেছি সেই এপছটো লোড ল'ব পৰা নাই। তো মই আপোনালোকক যেনেকৈ কৈছোঁ, আপোনালোকে চাৰ্জ দিওঁতে মোবাইলৰ বেক কভাৰটো খুলি পেলাই চাৰ্জ দিব। তেতিয়া আৰু এটা পইণ্ট আপোনালোকে যেতিয়া মোবাইলটো চাৰ্জ দিব, তেতিয়া আপোনালোকে মোবাইলটো চাৰ্জ দিয়া সময়ত আপোনালোকে মোবাইলটো ছুইচ অফ কৰি থৈ দিব। তেতিয়া আপোনালোকে দেখা পাব, ছুইচ অফ কৰাৰ পিছত আপোনালোকে 1 ঘণ্টা বা 2 ঘণ্টা ইউজ কৰাৰ পিছত আপোনালোকৰ মোবাইলটো অলপহে গৰম হ'ব। যেতিয়া আপুনি ছুইচ অন কৰি চাৰ্জাৰ লগাই চাৰ্জ দি থৈ দিয়ে, তেতিয়া আপোনালোকৰ মোবাইলটো বেছি গৰম হোৱাৰ সম্ভাৱনা থাকে। আৰু আপোনালোকে আপোনালোকৰ মোবাইলৰ প্ৰচেছৰটোৱে সেই গোটেইবোৰ এপছক কণ্ট্ৰল কৰিব নোৱাৰে। সেইকাৰণে আপোনালোকৰ মোবাইলটো বেছিকৈ গৰম হৈ যায়গৈ। কাৰণ আপোনালোকে গম পালেই, আপোনালোকৰ মোবাইলৰ প্ৰচেছৰ, ধৰি লওক আপুনি এটা চেমচাং, ধৰি লওক আপোনালোকে ভিভ' V7 মোবাইল এটা ল'লে। তেতিয়া আপোনালোকে প্ৰথমে মোবাইলটো প্ৰথম 4-5 দিনত আপোনালোকৰ মোবাইলটো ইমান গৰম নহ'ব। যেতিয়া আপোনালোকে বেছি ইউজ কৰি গৈ থাকিব আৰু এপছবিলাক ইনষ্টল কৰি গৈ থাকিব, তেতিয়া আপোনালোকে অনুভৱ কৰিব পাব যে আপোনালোকৰ মোবাইলটো অলপ গৰম হৈছে। কাৰণ কিয় হৈছে, আপোনালোকে মোবাইলটোত বহুতো এপছ বা যিকোনো প্ৰচেছৰ আপোনালোকে ইনষ্টল কৰিছে। মোবাইলটো আৰু আপোনালোকে চাৰ্জত লগাই আৰু আপোনালোকে মোবাইলটো টিপি থাকে আৰু ইউজ কৰি থাকে। সেইকাৰণে আপোনালোকে অনুভৱ কৰিব পাব যে আপোনালোকৰ মোবাইলটো বহুত গৰম হয়। আপোনালোকে চাৰ্জ দিয়া সময়ত বেক কভাৰটো খুলি চাৰ্জ দিব। তাৰপিছত আপোনালোকৰ মোবাইলটো গৰম নহয় আৰু সেইকেইটা আপোনালোকে ইউজ কৰিব। তাৰপিছত আপোনালোকে অনুভৱ কৰিব পাব যে আপোনালোকৰ মোবাইলটো ইমান হেং নামাৰে। তো বন্ধুসকল, আপোনালোকৰ কাৰণে এইটোৱে নিউজ আছিল যে যদি আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পালে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু
ভিডিঅ'টো লাইক আৰু কমেণ্ট কৰিব নাপাহৰিব। তো আজিলৈ ইমানতে থওঁ।